সত্য হয়, ফটোখনো আমি চিনি পাইছোঁ, সেইটো সত্য হয়। এতিয়ালৈকে আমাক কোনো চৰকাৰ বা প্ৰশাসনে ঘৰত খবৰ দিয়াকৈ নাই। আমি যিখিনি ফটো দেখিছোঁ সেইখিনি সত্য বুলি জানি আহিছোঁ। আহি কিনে আমাক আজিয়ে তাৰমানে যোনটো ডেট জ্ঞান অসম সন্তোষ গগৈক আজিয়ে দেখাই দিবলৈ অনুৰোধ কৰিছোঁ। শদিয়া কোন গাঁও? শদিয়া গছা গাঁও। কিমান চনত যোগদান কৰিছিলে? 13 চন। পৰিয়ালত কোন কোন আছে? পৰিবাৰৰ লগত ঘৰত মা দেউতা আছে, ভাইটি এজন আছে, বোৱাৰী আছে, সৰু ল'ৰা এটা আছে। বিয়া পাতিছিলে? বিয়া পাতিলে। নহয়, সন্তোষ গগৈ বিয়া পতা নাই। তেওঁ ডেকা। আকৌ বৌ আছে আমাৰ, ককাই বিয়া পাতি ভতিজা ল'ৰা এটা আছে, বাই ভনী তাৰ 5জনী। মানে এতিয়ালৈকে আৰক্ষী প্ৰশাসনে আপোনালোকক জনোৱাগৈ নাই, ঘৰত জনোৱাগৈ নাই। আপোনালোকে কেনেকৈ গম পাইছে কথাখিনি? আমি মোবাইলত দেখিলোঁ যে ডেটটো পৰি আছে, নিউজত দেখিলোঁ। চাই মেলি সেইটো আমাৰ ভাইটি সন্তোষ গগৈ, আৰু নিউজত পালোঁ যে জ্ঞান অসম শদিয়া বুলি ক'লে, তেতিয়া মানে আমাৰ ভাইটিটো বুলি আমি বিচাৰি আহিছোঁ। এতিয়া কি আহ্বান জনাব আপুনি? প্ৰশাসনলৈ কি আহ্বান জনাব? প্ৰশাসনলৈ আমি এয়া আহ্বান জনাইছোঁ যে তেওঁ যেতিয়া ডেটেই হ'ল, আমাক তেওঁ ডেটটো ঘূৰাই দিব লাগে সোনকালে। ক'ত আছে কৈ দিব লাগে। তাকে আমি প্ৰশাসনৰ ওচৰত অনুৰোধ কৰিছোঁ। মানে ডেটটো বিচাৰিছে আপোনালোকে? বিচাৰিছোঁ সোনকালে আজিয়ে আমাক ডেটটো দেখাই দিব লাগে। ঘৰত নিয়ম কানুনখিনি ঘৰত কৰিব লাগে। ঘৰত মা দেউতা কান্দি আছে, সিহঁতেও ডেটটো ঘৰলৈ নিলে মানে ভাল পাব। গাঁৱৰ জ্ঞাতিও আছে তাত ৰৈ। হ'ব, ঠিক আছে।